हेलो एभ्रिवान आमार चेनेलले आपनालोকক स्वागतम जानाइছো। আজি মানুহজনে ৰাতিপুৱা ফোন কৰিছে জানেনে কি কৈছে যে তোমাৰ কাৰণে স্পেশাল গিফ্ট এটা অৰ্ডাৰ কৰিছিলো আজি পাৰ্সেলটো দিব আহিব তুমি লৈ থবাচোন। মোৰ মনটোকে ভাল লাগি আছে এতিয়া ডেলিভাৰ প্ৰয়োজন বোলো কেতিয়া আহে তাকে ৱেট কৰি আছো আৰু স্পেশাল গিফ্টটো মানে এক্সাইটেড হৈ আছো। ডাউটো লাগি আছে কি গিফ্ট দিব মানে স্পেশাল গিফ্ট বুলি কৈছে এতিয়া ঠগিয়ে নে কি কয় নাজানো এতিয়া গিফ্ট ডেলিভাৰ প্ৰয়োজন আহিলে আপোনালোককো দেখাম কিনো গিফ্ট দিয়ে আপোনালোকৰ আগতে আনবক্সিং কৰিম চাবচোন। সৰু হওক ডাঙৰ হওক এনেই মনটোকে ভাল লাগে মানুহজনে তাতে দিছে এনেকৈ গিফ্ট বুলি মানে কিবা এটা যদি মই খোজো নহয় তেতিয়া হয় কি গিফ্ট চিফ্ট এনেকৈ বুলি কয় মানে ইভাগে দিয়ে বস্তু কিন্তু এনেকৈ স্পেচিয়েলকৈ মানে ছাৰপ্ৰাইজ দি পোৱা নাই মানে আজিলৈকে সেইকাৰণে মনটো ডাউটো লাগি আছে কিনো গিফ্ট দিব। প্ৰয়োজন কেতিয়া আহিব ফোন কৰা নাই মানুহজনে ফোন কৰি জনাব কেতিয়া আহে তুমি বাহিৰতে থাকিবা বুলি কৈছে সেইটো কাৰণে ৰৈ আছোঁ আৰু বাহিৰতে। আমি এতিয়া এক্সাইটেড হৈ আছোঁ ন পাপাই আমাক এনেকৈ কৈছে নে কি কৈছে হয় নাই পাপাই মিছাকৈ কৈছে যেনে লাগিছে আৰু মোৰ দেই। এনেকৈ ৰ'দত বহি কোনে ভাত খাই ভাল পায় বা ঠাণ্ডা দিনত। ভয় নাই বাটলে চাই চাই বুলি কৈছো লাহে গৰম চাই হয় ন তেনেকৈ দেখা কৰি আছিলোঁ কৰিবলৈ খাবলৈ জেগা নাই সেইটো কাৰণে ভাত খোৱা টেঙা খোৱা মোৰ মজাই বেলেগ। A few moments later এতিয়া খেলা বয়স হৈছে আৰু কি কৰিব আৰু এনেকৈ খেলি ফুৰে আৰু গা নোধোৱাৰ আগতে এনেকৈ খেলিবলৈ দিওঁ আৰু তাইক তাৰপিছত গা ধোৱাৰ পিছত তাইক খেলিবলৈ দিয়া নহয় আৰু কাক মাতিছানো অ' ফুলপাহ কৰি টানি টানি আনি আছে কি যে হ'ব। আইতাক যোৱা দেখি কান্দিছো নিনিলে ভাল পালে তুমি নালাগে এতিয়া যাব দেখিছেনে যাবলৈ উৎপাত মানে গেটত ফুৰিবলৈ যাবলৈ ভাল পায় এনেকৈ গেটখনত যদি বাহিৰত যাওঁ অকল দেখা দিব গেটখনত পেলাই আহিছে বুলি ফোন কৰিছিলে মানুহজনে মই বাহিৰত ৰৈ আছোঁ এতিয়ালৈকে অহা নাই বা চাই আছোঁ তাকে কিনো দিছে মানুহজনে আপোনালোকক দেখাম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবচোন। পাৰ্চেল খুলি যিকোনো পাৰ্চেলে অৰ্ডাৰ কৰিলে মানে পাৰ্চেলটো খুলি ভাল পাওঁ মানে এক্সাইটেড হৈ থাকোঁ পাৰ্চেলটো কি আহিব ভাল আহিব নে বেয়া আহিব মানে খুলিবলৈ মানে বহুত হেঁপাহ হৈ থাকে মানে যিকোনো বস্তুৱে হওক নহয় পাৰ্চেল খুলি ভাল পাওঁ মই তাকে আপোনালোককো আজি দেখাম ৰৈ আছোঁ এতিয়ালৈকে অহাই নাই। আহিব বুলি বাট চাই আছোঁ আৰু মানুহজনে মোক কিমান ডাঙৰ এটা ঠগন দিলে মোৰ কাৰণে হেনো স্পেচিয়েল গিফ্ট এইটো ছোৱালীৰ কাৰণে দিছে তাৰপৰা মোৰ কাৰণে হেনো স্পেচিয়েল গিফ্ট বুলি কৈছে চাওকচোন পেম্পাছ অৰ্ডাৰ দিছিলে কি যে হ'ব মই ভাবি আছোঁ তাকে ডাউট কৰিছোঁ মোক এনেকৈ গিফ্টটো দি পোৱাই নাই ভাবিছোঁ মানে কি মানুহজনে গিফ্টটো এতিয়া কি কওঁ মই বেয়াও লাগিছে এনেকুৱা এটা গিফ্ট পাম বুলি মই আশা কৰা নাছিলোঁ কিন্তু এইটো নাইকিয়াও হৈ আছিলে বাৰু ছোৱালীজনী পেম্পাছ তেনে ভালে আছে তাইৰ কাৰণে অৰ্ডাৰ দিয়ানো আমাৰ কি ছোৱালীৰ কাৰণে চিন্তা কৰিব লাগিব তাকে অলপ মানে ইম'চনেল হৈ গৈছোঁ আৰু আশা আৰু ভিডিঅ' বনোৱা মুড নাই আৰু মোৰ আজিলৈ ইমানতে
যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।